হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে। আজি মানে মোৰ দেহাটো অলপ বেয়া লাগি আছে, সেয়েহে মানে কি কৰিম, অলপ বাহিৰত ওলাই যাম বুলি ভাবি আছোঁ। কাৰণ মোৰ অলপ অসুখ হৈ গ'ল, মানে বমি হাগা হৈ গ'ল মোৰ, সেয়েহে মানে অলপ বাটত গ'লে ভাল লাগিব। আৰু মানে ওচৰতে এটা মন্দিৰ আছে, মন্দিৰত মানে যাম, মন্দিৰটো চাই আহোঁ এপাক। আৰু ওচৰতে ৱাটাৰ চাপ্লাই এটা আছে, মানে তাতে যাই ভালেই লাগে। সেয়েহে আপোনালোকে এতিয়া ভিডিঅ'টো চাই থাকক। তো ঘৰত থাকি বহুত মানে বেয়া লাগি আছে, মানে দেহাটো বেয়া কাৰণে অলপ ফুৰিব আহিলোঁ। সেয়েহে মানে ইফালে দেখুৱাই আছোঁ আপোনাৰ ৱাটাৰ চাপ্লাই, মানে ধুনীয়া লাগে, ঘৰৰ কাষতে আছে। আৰু ইফালে মানে আছে আমাৰ মন্দিৰটো, এইটো বুঢ়া গোঁসাই মন্দিৰ বুলি কয়। মানে ইয়াতে আহি সন্ধিয়া ভালে লাগে, মুকলি জেগা, ধুনীয়া পৰিৱেশ। আৰু ইফালে আমাৰ অনামিকাই মানে দংকলৰ পাৰত কি কৰি আছে এতিয়া চাব যাই আছোঁ। তো গাইছ, আমাৰ অনামিকাই মানে এইফালে লিগুম ধুব, আজি লিগুম খাব। তো মানে আমাৰ অনামিকাই লিগুম বাচি আছে, ধুনীয়াকৈ ধুই আছে এইজনী। মানে তাই বহুত খাওঁ ভাল পায়, আৰু ময়ো ভাল পাওঁ একচুৱেলি। বহুত মানে বছৰে হ'ল ক'ব লাগিলে, এই যেতিয়া দেখা পোৱা নাযায়। তো গাইছ, আমাৰ অনামিকাই পুৰা লিগুম কাটি আছে। এয়া মানে এইজনী হ'ল কাটা। কি হলত বনাবি আৰু তাতে একো নিদা, আলু চালু একো না? এনেকৈ খাই ভাল লাগে না? হ'ব না, অলপ হ'ব না? আৰু বেচাৰে বেয়া লাগে আমাৰ অনামিকাক, মানে আজি গেছ নাই, মানে চুকাতে ৰান্ধিব। সেয়েহে মোৰো অলপ বেয়া লাগি আছে, মানে আজি নাযাওঁ আৰু ভাবি। সেয়েহে মানে আমাৰ অনামিকাই আজি খৰিতে বনাব। এয়া বেচাৰি ইমান বেয়া লাগে, কষ্ট কৰি আছে। ইফালে মানে লিচু আনিছে, কাৰণ মই লিচুটো খাব নোৱাৰোঁ, কাৰণ মানে কালি মাত্ৰ বেজি দিছোঁ, সেইকাৰণে মই লিচু খাব নোৱাৰোঁ। এইজনীয়ে মানে মোক দুখাই খাই আছে। লুবলুকাই কিনে আছে নেকি? মোক লুবলুকাই আছে, মানে কি কবি, মানে লুবলুকাই আছে, বিৰাট বেয়াই। মোৰ বেমাৰৰ কাৰণে মানে দুখাই আছে, মই খাব নাপাওঁ না, সেইকাৰণে। আৰু এইজনীয়ে আমাৰ চাওক, মানে ৰিলচ বনাব আজি, সেয়েহে মানে আমাৰ বিবি পুৰা সাজি কাচি ওলাই আছে। আৰু চাওক, এইবিলাক লিচু মানে কোনে আনিছে? আমাৰ মানে শহুৰ বুঢ়াই আনিছে এইবিলাক লিচু। খাব লাগে আইয়া, মানে নাই, মানে আমাৰ জেগাবিলাক বহুত সৰু না, সেইকাৰণে ইমান ডাঙৰ ডাঙৰ গছো নাথাকে। সেয়েহে মানে আমাৰ শহুৰ বুঢ়াৰ ঘৰৰ পৰা লৈ আহিছে এই লিচুবিলাক। টেঙা না মিঠা? খাইছে না এটা? টাউনত মিঠা না? হা? মানে পুৰা আজি সাজি কাচি আছে, মানে তাই বোলে এটা ডান্স কৰিব, মানে ৰিলচ বনাব। সেয়েহে মানে এইফালে আমাৰ মাইনাই পুৰা মেকআপত লাগি আছে, চুলি তুলি চুচি আছে, হয় না? আৰু এইফালে আছে আমাৰ অনামিকাই, মানে আমাৰ মাইনা ৰিলচ বনাব আৰু আমাৰ তাৰ মায়ে চাই থাকিব, হয় না? আৰু গাইজ, যিসকলে মোৰ ভিডিঅ' চাই থাকে সেইসকলক অনুৰোধ কৰিছোঁ, মোৰ ভিডিঅ'বিলাক যদি বেয়া হয় কমেণ্টত জনাব, আৰু ভাল হ'লেও কমেণ্টত জনাব। মই ইমান ভিডিঅ' দিব নাজানো, তাৰপাছতো মই মানে ভিডিঅ' দিম বুলি ভাবি আছোঁ। আৰু আপোনালোকে যদি মোক সহযোগ কৰে, নিশ্চয় মই ভিডিঅ' ভালকৈ বনাব পাৰিম। সেয়েহে আপোনালোকৰ আশীৰ্বাদে মোৰ আশীৰ্বাদ। আৰু যিসকলে মোৰ ভিডিঅ' চাই সেইসকলক বহুত বহুত ধন্যবাদ। আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত। বাই বাই।